हेलो गाइस मैं फुलमा आपनालोक सकलोके मोर अन्य एटी भिडिओले स्वागतम जनाइछु। आशा करूँ आपनालोक सकलोए भाले कुशले आछे। मयो भाले आछु। আজি मैं गई आछु दीघली पुखुरीলৈ और दीघली पुखुरीर इतिहासर विषये मैं এই ভিডিওটোৰ মাধ্যমেৰে आपनालोকক অকমান জনাবলৈ বিচাৰিছো। আহকচোন মই ভিডিওটি শেষলৈকে চাও। এয়া মই আহি পালো। ইয়াতে মই টিকট লম। এনে টিকট 10 টকা হয় আৰু যিখিনি সৰু লৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে 5 টকা। মই প্ৰথমতে টিকট লৈ ললো। মই দীঘলী পুখুৰীত এই প্ৰথমবাৰৰ কাৰণে আহিছো। চাওকচোন আপোনালোকক অকমান দেখুৱাবলৈ চেষ্টা কৰিছো। দীঘলী পুখুৰীৰ পাৰৰ এই দোকান কেইখন সঁচাকৈ বিখ্যাত বুলিয়ে ক'ব লাগিব ফাষ্টফুডৰ কাৰণে। কত কি ধৰণৰ ফাষ্টফুড দেখিবলৈ পোৱা গৈছে, দেখিলেই কিবা জিভা পানী পৰি যায় এনেকুৱা হৈছে। বেছি ভাল লগা আজি পৰিৱেশ আপোনালোকক দেখাই দিছো। এয়া মই ভিতৰলৈ প্ৰৱেশ কৰিলো। দীঘলী পুখুৰী প্ৰকৃততে প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তই ব্ৰহ্মপুত্ৰৰ পৰা এটি খুঁটি খান্দি সৃষ্টি কৰিছিল আৰু এই প্ৰবাদ অনুসৰি ভগদত্তৰ জীয়ৰী দীঘলীৰ নামত খন্দাইছিল বুলি জানিব পৰা যায়। পৰৱৰ্তী কালত কামৰূপৰ আৰু কমতাৰ ৰজা মহাৰজাসকলে যুদ্ধৰ বাবে ব্যৱহাৰ কৰিছিল। দীঘলী পুখুৰীৰ পাৰৰ এই গছ কেইজোপাও সুঁৱৰি আহিছে ইতিহাসৰ বহু সাক্ষী, লগতে বহু কবিতাৰ কবিৰ পটভূমি এই দীঘলী পুখুৰী। দীঘলী পুখুৰীৰ পাৰত হয়তো এটা সন্ধিয়া পাৰ কৰিবলৈ বিভিন্ন ঠাইৰ পৰা বিভিন্নজন ব্যক্তি ইয়ালৈ আহে। ইয়াৰে মনোমোহা পৰিৱেশ উপভোগ কৰে। খুব বেছি ভাল লগা এটি পৰিৱেশ, নিৰল। সঁচাকৈ মোৰ খুব বেছিয়ে ভাল লাগিছে ইয়াতে আহি। আপোনালোকে যদি বটিং কৰিব বিচাৰে ইয়াতে 30 টকা টিকট আৰু যিখিনি সৰু ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে 20 টকা। মই পিছে বটিং নকৰিলো, এনে মোৰ কিবা এটা ভয় লাগে, সেইকাৰণে মই এনে ঘূৰিলো ফুৰিলো। বহুত বেছি ভাল লাগিছে। দীঘলী পুখুৰী পৰৱৰ্তী কালত আহোমসকলে এই পুখুৰীত নাৱৰ চলাচল আৰু নৌকা বন্দৰ মাধ্যম হিচাপেও ব্যৱহাৰ কৰিছিল বুলি জানিব পৰা যায়। সময়ৰ লগে লগে এই পুখুৰীৰ ব্ৰহ্মপুত্ৰৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰে। ব্ৰিটিছৰ শাসনকালত এই পুখুৰী উত্তৰ ভাগৰ কিছু অংশ পুতি পেলোৱা হয়। বৰ্তমান এই অংশত গুৱাহাটী উচ্চ ন্যায়ালয় নিৰ্মাণ কৰা হয়। এই পুখুৰীক কেন্দ্ৰ কৰিয়ে পিছলৈ এখন উদ্যান গঢ়ি তোলা হৈছে। বৰ্তমান ই এক পৰ্যটন কেন্দ্ৰ। দীঘলী পুখুৰীৰ ইতিহাস বুলি ক'বলৈ গ'লে বহুখিনি কথাই আহি পৰিব। মই ইমানখিনিও ক'ব পৰা নাই, মোৰ ইমানো অভিজ্ঞতা নাই। যিখিনি মই আজিলৈকে শুনিছোঁ বা গম পাই আহিছোঁ মই সেইখিনি কথাই আপোনালোকক থুলমূলকৈ ক'বলৈ চেষ্টা কৰিছোঁ। ইয়াতে মোৰ কিবা ভুলো হ'ব পাৰে। আপোনালোকে যিবিলাক মোৰ অভিজ্ঞ ব্যক্তি আছে মোৰ ফ্ৰেণ্ড লিষ্টত আপোনালোকে জনাবচোন। মোৰ কিবা ভুল হ'বও পাৰে আৰু মোৰ ভুলবোৰ যেন শুধৰাই দিয়ে। এয়া চাওকচোন ইমান ধুনীয়াকৈ সৰু ভণ্টি ভাইটিহঁতে খেলি আছে। এই শৈশৱৰ সময়খিনি সঁচাকৈ বহুত বেছি ভাল লগা হয়। মন যায় মোৰো সেই শৈশৱলৈ উভতি যাবলৈ। যদিহে যাব পাৰিলোঁ হয় মই সঁচাকৈ সেই সৰুকাললৈ উভতি গ'লোঁ হয়। সেই সৰুকালটোৱে মোক সঁচাকৈ বহুত বেছিয়ে স্মৃতি দি থৈ গৈছে। এতিয়া যিমানে ডাঙৰ হৈ আহিছোঁ কিবা নহয় কিবা এটা টেনশ্যন থাকে জীৱনটোত। চবৰে ক্ষেত্ৰত নহয় বাৰু, মোৰ নিচিনা মধ্যবিত্ত লোকৰ হয় চাগে এনেকুৱা মোৰ দৰে। তথাপিও যেন সকলোবোৰ পাহৰি নিজকে অকণমান টাইম দিওঁ। চাওকচোন গাইজ, মই এই কাঠাণ্ডা ফুল চুলিত গুজি লৈ কি যে কৰি থাকোঁ নহয়, নিজে আনন্দ পাওঁ এইবিলাক কৰিলে। কিছুমানে ভাবিব মোৰ এইবিলাক পাগলামি, কিন্তু মই খুব বেছিয়ে ভাল পাওঁ। মই নিজে হেপী থাকিব বিচাৰোঁ। চাওকচোন কি যে কৰি থাকোঁ মানে। তাৰে মাজতে আপোনালোকক কৈছোঁ আজি মোৰ ভিডিঅ'টো কেনেকুৱা পালে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে মোক জনাব, লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে, যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিব পাৰোঁ। আপোনালোকে মোক উৎসাহ দিব। আপোনালোকৰ আশীৰ্বাদে মোক আগুৱাই যোৱাত সহায় কৰিব। চাওকচোন ইমান ধুনীয়াকৈ খেলি আছে মোৰ মৰম লগা ভাইটি ভণ্টিহঁতে। ইয়াতে অকণমান ৰৈ দিলোঁ। মোৰ শৈশৱলৈ মনত পৰি গ'ল, সেইকাৰণে সিহঁতৰ লগতে অকণমান ৰৈ চাইছোঁ। আজিলৈ ভিডিঅ'টি ইমানেই আছিলে। পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে।